গুড মৰ্ণিং গাইজ, ডলি পাও ব্লগছলৈ আপোনালোকক নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ জব কাৰ্ডৰ জেগাত। এতিয়া জব কাৰ্ডৰ কাম আৰম্ভ হৈ গৈছে। এইজনী আমাৰ ৱাৰ্ড মেম্বাৰ ৰুণুমণি মুণ্ডা। কাম কেনেকুৱা লাগিছে কৰি? ভাল লাগিছে। আজিতো বহুত মানুহ হৈছে। এইজনী আমাৰ সহায়িকা অনু বৰা, আৰু এইফালে আছে মাইনু। আজি মানুহখিনিয়ে কেনেকৈ কাম কৰে দেখাব বিচাৰিছোঁ আপোনালোকক। জব কাৰ্ডৰ কাম কেনেকৈ কৰা হৈছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আমি আছোঁ আজি কুলিগাঁও মৰাবস্তিত। এইজনে বেলেগ কাম দায়িত্ব দি আছে আৰু। মাটি কাম কৰি কেনেকুৱা পাইছে কওক? মাটি কাম কৰি বৰ ভাল পাইছোঁ। এলাহ লাগিছেনে? এলাহ তেনেকৈ নেলাগে বাৰু। কাম কৰি ভালে পাইছোঁ আৰু ন, কৰিবলৈ আহিছোঁ যেতিয়া। আজি 60জনমান হৈছে মানুহ কাম কৰা। দাঙিব পাৰিছেনে? গামলাখিনি সেইফালে যাব দে। গামলাখিনি গ'লে হ'ব। মানুহখিনি নগ'লে হ'ব। এইফালে মাটি খান্দিছে। এখা কৰি দিম নহয়, এখন মুখে একোৱে ক'ব নোৱাৰে। এয়া ৰাস্তা বনোৱা কৈছোঁ, এখন মুখে একো ক'ব নোৱাৰে গোটেই। বহুত জংঘলৰ ভিতৰত মাটি পাইছোঁ। বাহিৰৰ মাটিখিনি মানুহখিনি দিব নিবিচাৰে একেবাৰে। মানুহখিনি হেনো কষ্ট হৈছে, আজি বোলে চাহ খুৱাব লাগিব হেনো। মাটি দাঙি কষ্ট হৈছে নেকি?
কষ্ট আজিকালি কষ্ট নাই ন এচৰীয়া এচৰীয়াহে দলঙৰ ওপৰত বহি এই মাষ্টাৰ ৰুল ফিল আপ কৰিছে দেই আমাৰ বাইদেউজনী কিবা এটা কৈ দিব ভুল নকৰিবি আকৌ এটা ভুল হ'লে এনেই যাব আৰু প্ৰেজেণ্টেশ্যন টিয়ক নদীৰ দলঙৰ ওপৰত আছোঁ দেই আমি এতিয়া দুই চাইডে কাম লাগিছে এই চাইডে একটা পাৰ্টি আৰু সেই চাইডে এটা পাৰ্টি কাম কৰি আছে খালাখিনি কি কৈছে চাবলৈ যাবলৈ আছে লগৰখিনি কৰি লওঁ ভুল নকৰিবা দেই ইলা আছেনে অঁ এইটো ইলা আছে পিছৰখিনি চিঞৰি দে তাৰপৰা দিব্যজ্যোতি ৰঞ্জিত নায়ক মঞ্জুলা নায়ক বাসকী নায়ক পিংকি 2টা বাজিলে এতিয়া কাম শেষ হ'ল চবেই মাষ্টাৰ ৰুল কৰাৰ পিছত ঘৰাঘৰি হৈছে এইফালে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই